আপোনালোক সকলোকে অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে উৰুকা। পিঠা পনা বনোৱা হোৱাই নাছিলে, মোৰ সময় পোৱা নাছিলোঁ। তাকে ভাবিলোঁ আজি পিঠা কেইটামান বনাওঁ। চাউল ভিজাই থৈছিলোঁ ৰাতি, বৰা চাউল। এয়া দেখিছেনে, তিল পিঠা বনাই আছোঁ। হোৱাগৈ নাই, আছে আৰু কেইটামান বনাবলৈ। আপোনালোকে চব পিঠা পনা বনাই আজৰি হ'ল সকলোৱে। এইখিনি বনাই হ'লেহে মই আৰু বনাম, তেল পিঠা বনাম চাগৈ। তিলপিঠা বেছি ধুনীয়াকৈ বনাব নাজানো বাৰু, তথাপিও ঘৰতে খাব পৰা হয়। আগতে মায়ে বনাই দিছিলে বিহুত, মই নবনাইছিলোঁ। তেলপিঠা আৰু লাডু এনেকৈয়ে বনাইছিলোঁ। 3 বছৰমান হৈছে এতিয়া বনাবলৈ লৈছোঁ, শিকিছোঁ আৰু শিকিবতো লাগিবই, বনাবও লাগিব। সেইটো কাৰণে আৰু পিঠাগুড়িখিনি এবাৰ ঢেঁকীত নাই খুন্দা, মিক্সিতে পিচি লৈছোঁ। অকণমান সময় ফ্ৰিজত থ'লোঁ। ঠিকে আছে, ইমান ভাঙা নাই বাৰু, ভালেই হৈছে। আৰু তিলপিঠাখিনি হোৱাৰ পিছত এইফালে মই তেলপিঠা বনাই আছোঁ। তেলপিঠাখিনি হৈছে আৰু প্ৰায় বনাই, এয়া আৰু দুটামান বনালেই হৈ গ'ল। তাৰপিছতে তিল অকণমান ৰখি গ'ল, মানে তাৰে বোলো লাডু কেইটামানো বনাই থ'লোঁ। সেয়ে লাডুকেইটাও বনালোঁ। কাইলৈহে চাগৈ নাৰিকলৰ লাডু বনাম, আজিলৈ নবনালোঁ। আজি ইমানখিনিয়ে বনালোঁ। ঠিক আছে, বাই বাই।